বক্ষস্থকে অথলে যাব পারে ইমান পাখি দিয়ে ঐক্য করিব পারে জন্মসাধনার কত সফলতা তুমি মোর মরমর ভাগি মই তোমার স্নেহর বুদ্ধিদাতা মাতুল তুমি শত জীবিত ভাতার শ্রেষ্ঠ আর মই হলো হত পেটা তোমার মাতে মুতে আছি ইমান বিধে অথসে ইমান অপূর্ণতা
কি বেজাৰ কৰা কথা কোৱা হে কৰিল কি বেজাৰ কৰাৰ কথা কোৱা আজি মোৰ বুকু একেবাৰে ভাগি গ'ল একেবাৰে চকুৰ আগত মই অন্ধকাৰ দেখিছো মোৰ একেবাৰে বেজাৰত হৃদয় ভাগি গ'ল কৰিল কি শুনা নাই তুমি অধৈৰ্য হলে ধৈৰ্য ধৰা কোনে ঠিক কথা কৈছা কৰিল মই অধৈৰ্য হোৱা অনুচিত শৈল মই এতিয়া সকলোবোৰ বুজিব পাৰিছো বাৰু যাওক এইবাৰ তুমি সেনাপতি হ'ব লাগিব এই সেনাপতি হ'ব লাগিব শুনা শৈল তুমি যে পাণ্ডৱক মৰম কৰা এই পিতামহ ভীষ্ম নহয় তুমি প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু নহয় তুমি হলা শৈল তুমি পাৰিবা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ঘটা কিন্তু কোনো কথাই শৈল কোনো কথাই তুমি পাৰিবা তাৰ ওপৰত কোনো বিশ্বাস নাই তুমি কৌৰৱৰ সেনাপতি হৈ দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব কৰিবা শৈল সেনাপতি হৈ পাণ্ডৱৰ নাম এই পৃথিৱীৰ পৰা তুমি পাৰিবা শৈল কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে কৰ্ণ আপত্তি সেইবোৰ বাদ দিয়া আমি সময় আহিলে সকলোবোৰ আলোচনা কৰিম এতিয়া তুমি যোৱা শৈল বাবা মই এতিয়া আহিলোহে